ৰাম 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 এটা নহয় মোৰ দুটা তিৰি ঘটিলো ইতালে একাপ চাহ দিবা পৰা নাই এটাইও জবা ঐ শেৱালি এই বেটি মুখা এনাখান তো ভাঙিলে এটা খিকিটা মুখে একটা লাগা আছে হ্যাঁ হিন্দুর তারা তো হিন্দুর লোহা কই থই দিছি এই হিন্দুর মুখা ঠেপঠেপকে কইব এই তো কাম কি হইছে ভাই এই তো যে হিন্দু তো এক কই থই দিছা তো বাপের বসে আদি আনছা নাকি আর তো তোর বাপের বসে আদি আনা বলি ভাবছা নাকি চুপ বুলি কৈছো তো বাবা ৰাতিপুৱাৰ পৰা চাহ কাপ দিবা সময় নাই তহঁতৰ কাজিয়া কৰি কাজিয়া চাবি তহঁতে এনেকে লাগি থাকোতে একদিন মই ঘৰলৈ গুচি যাম থাক এতিয়া লাগি তই মোৰ মানুহটো বেয়া কৰি পেলালি ঐ অকল তোৰা মানুহটো নহয় সেইটো মোৰো মতা যদি তোৰা মানুহ সেইকাৰণে চাহ নখাই গুচি গ'ল এতিয়া বাইদেউ গৈ বাইদেউ ইয়ে সাত দেখুন খাও খাও বহ নাই নাই বাইদেউ মই এটা বহি থাকিব অহা নাই আপোনালোকে পইচাটো বহুতো দিয়া নাই আজি পইচাটো লৈ আহক সা মানে সাৰ কথাটো কি জানে নে আমাৰ এৰ মানে বহুত বেমাৰ হৈ আছে সেই কাৰণে আমি পইচাটো দিব পাৰা নাই আমি কিনকে খাই আছো আমিহে জানো স্যাৰ সেই কাৰণে পইচাটো দিয়া নাই চাওক বাইদেউ এনেকৈ আপোনালোকে বহুত দিন ক'লে আজি পইচাটো লৈ আহক এই তই আছে মই আহি আছো হেৰা কি কৰি আছে এই বন্ধনৰ পইচা নিকাইছে মই বেমাৰ হৈ গৈছো এই বেমাৰ হৈ তুই গৈ পইচা নিকাইছে ও স্যার আসুন ছায়া মানুষটো বেমার বেশি হইছে ও সারা হচ্ছে না ও স্যার বহুত দাদা আপোনাৰ থৈ দিয়কচোন হ'ব দিয়ক বাইদেউ দাদাক চাব মই আহোঁ কি যে হ'ব মানুহৰ আজি ভাল বাছিলো এনেও মই ঘৰখনৰ কথা অলপ মাথা মাৰো আইও দেখি মই আৰু মাথায়ে নামাৰো হলে আকৌ তহঁতৰ দুটা বা কথা এটা পালিয়ে হ'ল মানে দুটা লাগি নাথাকিলে সুখ নহয় নে এ প্ৰভু বহুত দিনৰ মূৰত চাইকেল চলাব ওলাইছো নপলিয়ে হলা দুখ পালা নেকি বেছিকে নাই পোৱা লোৱা থাকে খামলে ও দাদা বেয়া চেয়া নাপাব মই মানে চাইকেল চলাব ভালকে নাজানো তোমাৰ নামটো মোৰ নামটো লতা ও দাদা মই এতিয়া যাওঁ দিয়ক শুনাচোন ও কোৱা তোমাক কথা এটা কম বেয়া পাবা নেকি নাই নাপাওঁ ব'লা মই তোমাক অলপ আগবঢ়াই দিওঁ আৰু কথাটো কওঁ আচলতে প্ৰথম চাৱনিতে মই তোমাৰ প্ৰেমত পৰিলোঁ মোৰো আপোনাক ভাল লাগিছে এনেই মোক ঘৰৰ পৰা বিয়া দিওঁ দিওঁকে আছে কিন্তু শুনা মোৰ ঘৰত জবা আৰু শেৱালিৰ বাহিৰে একোৱে নাই মই আকৌ শেৱালিৰ গোন্ধ বহুত ভাল পাওঁ শেৱালি পিছে তুমি এটা কালি কাম কৰিবা কি কাম কালি আবেলি বকুলৰ তলত তুমি ৰৈ থাকিবা মই তোমাক মোৰ ঘৰলৈ লৈ যাম কালিয়ে একো নাই মোৰতো ঘৰত মানি নল'ব এই যিহেতু আমাৰ দুটাৰ মাজত বুজাবুজি হৈছে আহাতনো তোমাৰ কি আপত্তি আছে হ'ব দিয়া মই ৰখি থাকিম ঠিক আছে চোৱা পিছে তুমি হ'ব দিয়া হেৰি আজি দেখোন একেবাৰে বৰ ফুৰ্তিত আছে ইয়াই মই এতিয়া তহঁতৰ দুটাৰ কাৰণে ফুৰ্তিও কৰিব নোৱাৰো নহয়
কথাটোহে কৈছো এৰা চাহ ল মহাৰাণীটো বহিয়া আছে চাহখিনিও বনাব নোৱাৰে চাহ বনাইছে আগিলা কাজিয়া লাগাখিনিৰ বাহিৰে তহঁতৰ দুটাৰ একো নাই মই কালিয়ে লতা আনিম ইয়ে বাইদেউ আমাৰ এওঁলে কিবা লতা আনিব ভালে হ'ব দে খালি জুতি লগাই খুৱাব পাৰিম এও ভাল পালিয়ে পাবা আমাক তাকেতো কালি ইমপ্ৰেছন কৰিবহে লাগিব ইমপ্ৰেছন নহয় বাইদেউ ইমপ্ৰেছ হৈয়ে পাইছিলো দে ভালে হ'ব দে হ'ব দে A few moments later. হেৰি মোৰ দেখোন ভয়ে লাগছি হেই ভগৱান আনগে একো নাই আ ঐ শেৱালি জবা এই চাইহা মই তহঁতৰ কাৰণে বঢ়িয়া বস্তু এটা আনছো আজি শেৱালি জবা কোন আপো হেহত সিহঁত দুটা মোৰ তিৰি কি মোৰ মাথাটো ঘূৰাইছে হে হৰি মই এইবোৰ কি ভুল কৰিলো মই শেৱালি জবা ফুল বুলিহে ভাবিছিলো মই দুটা তিৰি থকা মোৰ হিটোহে পালো হেৰা কি আনছাও এইটো মোৰ নতুন তিৰি তহঁতৰ দুটাৰ লগত মই চলবা নোৱাৰাইছো নতুন তিৰি হেই তই আৰু বেলেগ মতা নাপেলি আমাৰ মতাটোহে পাইছিলি মই একো খাবা দিছিলি নহয় এও যে দুটা তিৰি বিয়া কৰা থৈছে উলাই আছিলো তোক হইতে মই আৰু আহিলে যেহেতু আৰু নাযাওঁ মই থাকোঁতে তুমি কি চিন্তা কৰিছা ইহঁতৰ দুটাই যদি তোমাক কিবা কয় দুটাকে ঘৰত থৈ দিম আহা তুমি এতিয়া দেখছা তাই ওপৰৰ পৰা আহি একেবাৰে আমাৰ মতাটো কাঢ়ি লৈ গেল তাইক চুলি চিংবা লাগব আমি দুটাই চুলিটো মই তোৰে চিংবা লগা আছিল পিছে দুটাৰে এটা চুলি চিংবা লাগব কিবা এটা কৰবা লাগব অননা ছাৰকে ফোন মাৰো হেল্ল' স্যার আমার তোমার পয়সা তো নিহা আমার নহয় আকৌ এটা সতি নি আনছি আকৌ এটা তিনি আনবা পারে 15 পয়সা তো দিবা নরবো নেকি আহিব স্যার নিব লাগি পাবির তই মছলা আজি বাপ্পা ঐ এই মইহান মানটো এটা পাওঁ নাই এই পিলিঙা পত খাই তিনিটা কইনা আনছিয়ে চাবলে ভালো লাগে আকৌ তাৰ লগত মিলা নাই এই তই ঘৰত বহি থাক মই কইনাটো গাঁওখন ফুৰি আনো নাযায় কি আকৌ নাযাবা হাত দিছি হেৰি ক'ত যায় মোক নিবা লাগব মই যাম ওলালিয়ে নে তয়ো আহি থাক মই যাম জাগে স্যার আপুনি এসি দেখেন নাই কত মারি দেখেন মই তোমাৰ লগত যাওঁতে আহি আছিলো বসেন মানটো নাই যদি পিছে পইচাটো কি হ'ব হি নাই গেল তিৰতলে ফুৰিবা লাগি স্যার এটা কথা কও মোৰ মানে আপোনাক এনে ভালে লাগে স্যার আপুনি যদি ইচ্ছা কৰে মই না আপোনাৰ লাগি যাব পাৰো মোৰনে তোমাক ভালো লাগে স্যার কি ক ৰবিছে হিটো এনেও বন্ধুৰ পইচা নেদে ঘৰত কি আছে সব গুটা খামে হিকে দিলে আকৌ 2 মিনিট ভালে হ'ব পইচা নাপালে কি হ'ব খালি পালে নহয় এনো আজিকালি বৰেগিলাকে ভাল স্যার বলা এই তটা কি হ'ল থাকা আৰু খদালৰ ভিতৰত না আছে কি এনেও মই এটা খৰখা নিলুৱে আৰু বলা তোতে তই ক'ত গেলি
কি হলে কি এটা কৰি মস্তা শেৱালি এখন কি লিখি থৈ গৈছে তাই বোলে বন্ধনৰ মাষ্টৰটোৰ লগত পলাই গৈছে হৰি এটোৱে বাকী আছিল মোৰ আৰু ঘৰত একো বস্তুৱে নাই চব লৈ গৈছে আনকি মোৰ মেখেলা চাদৰ কেইযোৰ লৈ গৈছে তাই বেটি ক'ত লগ পাওঁ তাইক মই হা এটা পলাই গ'ল বহুত ভাল আৰু এইকো কিবা কৰি পঠাব পাৰিলে মই আৰু ৰাজৰাণী তাইও পলাই গ'ল এইটো এটা গলত আলে লৈ আহিছে মোৰ কি কম বুলি ভাবছি নেকি হাই স্কুলত ইমান পগলা হৈ আছিল দীপে মই তাকে ফোন কৰোঁ সি বেচাৰে মোক ফোন কৰিলে লৈ যাব আহি ইয়াতে থাকিম নেকি মই আৰু ৰ তাকে ফোন কৰোঁ সুধামানটো আহিলি যে তই বস্তুতহে মাথা মাৰি আছা ইমান দিনৰ পিছত হ'লেও যে জিংকিয়া নহয় আহিছোঁ দে যৌ দেৰি হৈছে কোনো দেখা নাই বা নাই নাই আপোনাৰ বোলে দুইজনী পলাই গ'ল ঐ লতা গলটো বহুত শুকাই গৈছে তই চাহ একাপ বনাই আনিছো মই খাওঁ মই চাহ এটা বনাব নোৱাৰো দেই আপোনাৰ যদি ইমানেই পিয়া লাগিছে নিজে বনাই খাওক দুটা তিৰি আনি পেলাই নহ'ল আকৌ মোক যে আনিব লগা হ'ল এতিয়া আনিছিলে নহয় নিজে বনাওক নিজে খাওক মই একো কৰিব নোৱাৰো এই শেৱালি আৰু জবা সিহঁত দুটাই ভাল আছিল এই লতাই মোক একে মেৰেই ধৰিলা